নমস্কাৰ। মই আজি এটি ধুনীয়া ৰেচিপি লৈ আহিছোঁ। গাহৰি মাংস আৰু মূলা, গাহৰি মাংস আৰু মূলাৰ ভাজি কৰিম। আহকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। এয়া বাৰীৰ অলপ মূলা লৈছোঁ, ঘৰৰ বাৰী হয়। আৰু এয়া গাহৰি মাংস, মূলা আৰু গাহৰি মাংসৰ ভাজিকণ বনাওঁ, আহকচোন চাওঁ। আৰু এয়া মুগা লেটা ভাজি কৰিছোঁ দুপৰীয়া সাঁজ খাবৰ কাৰণে। এয়া ভাজি কৰা হৈ গ'ল মুগা লেটা। আৰু এতিয়া মই এই মাংসকণ বনাম। এতিয়া মই গেছত এখন কেৰাহী পাতি ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছোঁ আৰু অকণমান জিৰা দিছোঁ তেলতে। আৰু এয়া পিঁয়াজ আৰু জলকীয়াও দিছোঁ। আৰু অলপ আদা নহৰু থেতেলিয়াই লৈছিলোঁ, ইয়াতে দিছোঁ। আৰু এই মাংসকণ দিছোঁ। আৰু এইদৰে অকণমান সময় ভাজি ল'ম মই মাংসখিনি। আৰু ভাজি লোৱাৰ পাছত মূলাখিনি দিম। এয়া মূলা মাংসৰ জোখত পিচ পিচকৈ কাটি লৈছোঁ আৰু এটা আলুও দিছোঁ লগত। এতিয়া জোখৰ অনুপাতে নিমখ আৰু হালধি দিছোঁ। এয়া মাংস আৰু মূলা ভাজিকণ দেখিছে নহয়, মূলা মাংসৰ লগত মিলি গৈছে। মূলা নে মাংস ধৰিবই নোৱাৰি। খুব ভাল লাগে এইদৰে মূলাৰ ভাজিকণ খাই। আৰু এয়া অকণমান সময় ঢাকি ৰাখি দিছিলোঁ সিজিবৰ কাৰণে। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ মূলা আৰু মাংস সিজি গৈছে। মূলা ধৰিব পৰা নাই মাংস নে মূলা। এয়া মোৰ ভাজিকণ প্ৰায় হৈয়ে গৈছে। যদি মোৰ ভিডিঅ'টি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। এয়া মোৰ মাংস আৰু মূলাৰ ভাজিকণ ৰেডি হৈ গ'ল। আৰু যিসকলে খোৱা নাই এইদৰে বনাই খাই চাবচোন আৰু কমেণ্ট এটাও কৰিব।